অস্ট্রেলিয়াক পৰাস্ত কৰি ফাইনেললৈ ভাৰত। আজি ভাৰত আৰু অস্ট্ৰেলিয়াৰ যেহেতু সেমিফাইনেল মেচ আছিল, আজি সেমিফাইনেলত ভাৰতে অস্ট্ৰেলিয়াক 4 উইকেটত পৰাস্ত কৰে। যেহেতু 2023 ৱৰ্ল্ড কাপৰ প্ৰতিশোধ ল'বলগীয়া আছিল ভাৰতৰ, 2023 চনৰ ৱৰ্ল্ড কাপৰ ফাইনেলত ভাৰতক হৰুৱাইছিল অস্ট্ৰেলিয়াই। আজি তাৰ প্ৰতিশোধ ল'বলৈ সক্ষম হ'ল ভাৰতে, আৰু ভাৰতে অস্ট্ৰেলিয়াক 4 উইকেটত হৰুৱাই ফাইনেললৈ প্ৰৱেশ। যেটো 9 তাৰিখে অনুষ্ঠিত হ'বলগীয়া ফাইনেল মেচলৈ কোৱালিফাই কৰিলে ভাৰতে। এতিয়া ভাৰতে নিউজিলেণ্ড আৰু সাউথ আফ্ৰিকাৰ মাজত যেহেতু দ্বিতীয়খন সেমিফাইনেল কাইলৈ আছে, তাত যিটো দলে জয়ী হ'ব হয় নিউজিলেণ্ড নহলে বা সাউথ আফ্ৰিকাৰ লগত ফাইনেল মেচ খেলিব। আইসিসি ইভেন্টত অস্ট্ৰেলিয়াক ভাৰতে 2011 চনত হৰুৱাইছিল নকআউট মেচত। 2011 চনৰ পৰা নকআউট মেচত আইসিসি ইভেন্টত ভাৰতে অস্ট্ৰেলিয়াক হৰুৱাব পৰা নাছিল, প্ৰত্যেকবাৰে অস্ট্ৰেলিয়াই হৰুৱায়। কিন্তু আজি তাৰ প্ৰতিশোধ ল'লে ভাৰতে, ৰোহিত বাহিনীয়ে। মেচখন এনেকুৱা আছিল যে অস্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰে আৰু বেটিং কৰি 264 ৰানত অল আউট হয়। অস্ট্ৰেলিয়াৰ হৈ ট্ৰেভিছ হেডে 39 ৰান কৰে। যেহেতু ভাৰতৰ লগত প্ৰত্যেক মেচতে যেতিয়াই ভাৰতৰ লগত মেচ হয় ট্ৰেভিছ হেডে ভাল খেলে আৰু ভাৰতক হৰুৱাই দিয়ে। যেহেতু 2023 ৱৰ্ল্ড কাপতো ট্ৰেভিছ হেডে ভাৰতক হৰুৱাত ট্ৰেভিছ হেডৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। প্ৰায় ইণ্ডিয়াৰ লগত মেচ হ'লেই ট্ৰেভিছ হেডে ভাল খেলে, কিন্তু ট্ৰেভিছ হেড আজি 39 ৰান কৰি আউট হয়। ষ্টাৰ্ট পাইছিল যদিও বৰুণ চক্ৰৱৰ্তীৰ প্ৰথমটো বলতে আউট হৈ যায় ট্ৰেভিছ হেড। লগতে ষ্টিভ স্মিথে 73 ৰান কৰে 96 বলত, য'ত 4টা 4 আৰু এটা 6 আছিল ষ্টিভ স্মিথৰ ইনিংছত। ষ্টিভ ইনিংছটো দীঘলীয়াকৈ লৈ গৈছিল। লগত লাবুছেন আৰু ষ্টিভ স্মিথৰ পাৰ্টনাৰশ্বিপ খুব এটা দীঘলীয়া হৈ গৈছিল। প্ৰথমে 2টা উইকেট জলদি গৈছিল যদিও লাবুছেন আৰু স্মিথে পাৰ্টনাৰশ্বিপটো বহুত দীঘলীয়াকৈ লৈ গৈছিল। মানস লাবুছেনে 29 ৰান কৰে। তাৰপিছত বৰ বিশেষ পাৰ্টনাৰশ্বিপ কৰিব নোৱাৰিলে অস্ট্ৰেলিয়াই। মেক্সৱেলো জলদি আউট হৈ যায়, জছ ইংলিছ জলদি আউট হৈ যায়। শেষত এলেক্স কেৰিয়ে এটা যুঁজাৰু ইনিংছ খেলে, 61 ৰান কৰে 57টা বলত, আৰু অস্ট্ৰেলিয়াক 264 ৰানলৈ লৈ যায়। ভাৰতীয় বলাৰসকলে ভাল প্ৰদৰ্শন আগবঢ়াইছে, কাৰণ অস্ট্ৰেলিয়াক অল আউট কৰা ইমান এটা সহজ কথা নহয়, তাতো আইসিসি ইভেন্টত। ভাৰতীয় বলাৰসকলৰ হৈ মহম্মদ শামিয়ে 3টা উইকেট লয়, 10 অভাৰত 48 ৰান দি 3টা উইকেট লয়। খুব এটা ভাল প্ৰদৰ্শন কৰিছে মহম্মদ শামিয়ে, কাৰণ পেচ বলাৰ কেৱল মহম্মদ শামিয়ে আছিলে, লগত হাৰ্দিক পাণ্ডিয়াও আছিল। হাৰ্দিক পাণ্ডিয়া এটা উইকেট ল'বলৈ সক্ষম হয়, 5 অভাৰ 3 বল কৰে। লগতে বৰুণ চক্ৰৱৰ্তী আজি আকৌ ভাল প্ৰদৰ্শন কৰিছে। বৰুণ চক্ৰৱৰ্তীয়ে যিহেতু আগৰ মেচত 5টা উইকেট ল'বলৈ সক্ষম হৈছিল, আজিও 2টা উইকেট ল'বলৈ সক্ষম হয়, 10 অভাৰত 49 ৰান দি 2টা উইকেট ল'বলৈ সক্ষম হয়। য'ত নেকি ট্ৰেভিছ হেডৰ উইকেটটো আছে, বহুত এটা গুৰুত্বপূৰ্ণ উইকেট। ট্ৰেভিছ হেডৰ কিমান ইম্পৰ্টেঞ্চ আমি সকলোৱে জানো। লগতে ৰবীন্দ্ৰ জাদেজাই 2টা উইকেট লয়, 8 অভাৰত 40 ৰান দি 2টা উইকেট ল'বলৈ সক্ষম হয়। লগত অক্ষৰ পেটেলে এটা উইকেট লয়, আৰু কুলদীপ যাদৱে 8 অভাৰত 44 ৰান দি এটা উইকেট ল'বলৈ সক্ষম নহয়, তথাপিও ভাল প্ৰদৰ্শন কৰিছে, মাত্ৰ 44 ৰানে দিছে। 264 ৰানৰ টাৰ্গেট চেজ কৰিব আহি প্ৰথমে ভাৰতে ষ্টাৰ্ট যদিও পাইছিল, ৰোহিত শৰ্মাই 28 ৰান কৰে 29টা বলত, কিন্তু শুভমান গিল জলদি আউট হৈ যায়। 11 বলত 8 ৰান কৰি শুভমান গিল আউট হৈ যায়। ৰোহিত শৰ্মাই ষ্টাৰ্টিং খুব এটা এটেকিং কৰিছিল। ৰোহিত শৰ্মাই যদিও 2টা চান্স পাইছিল, কিন্তু ডাঙৰ এটা ইনিংছলৈ লৈ যাব নোৱাৰিলে। যেহেতু জলদি 2টা উইকেট গুচি যায়, শেষত বিৰাট কোহলি আৰু শ্ৰেয়স আয়াৰে এটা দীঘলীয়া পাৰ্টনাৰশ্বিপলৈ লৈ যায়। আজি বিৰাট কোহলিয়ে প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড পাবলৈ সক্ষম হয়, যিহেতু বিৰাট কোহলিয়ে 84 ৰান কৰে 98টা বলত, য'ত নেকি 5টা 4 আছিল। আৰু বিৰাট কোহলিৰ ইনিংছটো সঁচাকৈ বহুত ইম্পৰ্টেঞ্চ আছিল, নহ'লে আজি মেচখন বহুত পিছুৱাই গৈছিল ভাৰতে। যেতিয়াই ডাঙৰ মেচ আহে, যেতিয়াই ভাৰতৰ প্ৰয়োজন, তেতিয়াই বিৰাট কোহলিয়ে সন্মুখত আহি থিয় দিয়ে। বিৰাট কোহলিয়ে খুব এটা ধৈৰ্য সহকাৰে খেলে, যিহেতু 98 বল খেলে, 84 ৰান কৰে, পাৰ্টনাৰশ্বিপ এটা বহুত দীঘলীয়াকৈ লৈ যায়। শ্ৰেয়স আয়াৰে 45 ৰান কৰে। আজি এটা চেঞ্চুৰী আৰু এটা কৰাৰ চান্স আছিল, কিন্তু আউট হৈ যায়, 16 ৰান থাকোঁতে আউট হৈ যায়। তথাপিও চেঞ্চুৰী নকৰিলেও যিহেতু ভাৰতক জয়ী কৰাবলৈ সক্ষম হৈছে, চেঞ্চুৰীৰ সমান বুলিয়ে ধৰা হ'ব, কোনো গুণেই চেঞ্চুৰীতকৈ কম নহয়। আৰু লগতে আজি শ্ৰেয়স আয়াৰো খুব এটা ভাল ইনিংছ খেলে, 45 ৰান কৰে, যদিও হাফ চেঞ্চুৰী মিছ কৰে, 62 বলত 45 ৰান কৰে, কাৰণ খুব জলদি উইকেট গুচি গৈছিল ভাৰতৰ। শুভমান গিল, ৰোহিত শৰ্মা জলদি গুচি গৈছিল। শেষত শ্ৰেয়স আয়াৰে বিৰাট কোহলিৰ লগত এটা দীঘলীয়া পাৰ্টনাৰশ্বিপ কৰে। লগতে অক্ষৰ পেটেলেও 27 ৰানৰ এটা ইনিংছ খেলে, খুব এটা ইম্পৰ্টেঞ্চ আছিল, যিহেতু অক্ষৰ পেটেল লেফ্ট হেণ্ডাৰ বেটছমেন, তেখেতক প্ৰমোট কৰা হৈছিল বেটিং অৰ্ডাৰত। ভাল এটা ইনিংছ খেলি যায়। কে এল ৰাহুলেও 42 ৰান কৰিবলৈ সক্ষম হয়। শেষত কে এল ৰাহুলে 6 এটা কোবাই মেচ জয়ী কৰে। যেতিয়া পাৰ্টনাৰশ্বিপ দৰকাৰ আছিল বিৰাট কোহলিৰ লগত, খুব এটা দীঘলীয়া পাৰ্টনাৰশ্বিপ লৈ গৈছিল বিৰাট কোহলি আৰু কে এল ৰাহুলে। কে এল ৰাহুলে 34 বলত 42 ৰান কৰে, যিহেতু ইনিংছটো খুব ইম্পৰ্টেঞ্চ আছিল। যদি কে এল ৰাহুল আউট হৈ যায়, সেইখিনি সময়ত ভাৰত বিপদত পৰিল হয়, কিন্তু কে এল ৰাহুলে ধৈৰ্য সহকাৰে খেলিলে আৰু শেষত 6 কোবাই ভাৰতক জয়ী কৰে। আৰু লগতে হাৰ্দিক পাণ্ডিয়া বহুত ভাল ইনিংছ খেলিছে। হাৰ্দিক পাণ্ডিয়া 24 বলত 28 ৰান কৰিবলৈ সক্ষম হয়। যেতিয়া এডাম জেম্পাৰ 2টা বলত বেক টু বেক 6 মাৰে আৰু মেচখন ভাৰতৰ
ফালে লৈ আনে যেহেতু 50-50 হৈছিল মেচখন যে কোনে জিকিব ক'ব নোৱাৰা হৈছিল বলে প্ৰতি ৰান লাগি থকা হৈছিল কিন্তু যেতিয়া হাৰ্দিক পাণ্ডিয়াই দুটা 6 বেক টু বেক আডাম জাম্পাক মাৰিলে তেতিয়া ভাৰতলৈ মেচখন গুচি আহিল আৰু শেষত কেএল ৰাহুল আৰু জাডেজাই 2 ৰান কৰে নট আউট থাকে আৰু কেএল ৰাহুলে 42 ৰান কৰি নট আউট থাকি মেচখন জয় কৰে শেষত 6 কোবাই জয় কৰে আৰু এতিয়া দ্বিতীয়খন সেমিফাইনেল মেচ হ'ব কাইলৈ নিউজিলেণ্ড আৰু সাউথ আফ্ৰিকাৰ মাজত যেটো দলে কোৱালিফাই কৰিব সেইটো দলে ভাৰতৰ লগত ফাইনেলত মুখামুখি হ'ব ফাইনেল মেচ 9 তাৰিখে অনুষ্ঠিত হ'ব ৰবিবাৰে 8 বজাত আমি সকলোৱে আশা কৰিম যে ভাৰতে চেম্পিয়ন হৈ আহক চেম্পিয়ন ট্ৰফি জয় হৈ আহক যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট কৰি দিব শেয়াৰ কৰি দিব আৰু যদি পেজটো লৈ নতুনকৈ ফলো কৰি দিব এইদৰে মই চেম্পিয়ন ট্ৰফিৰ সকলোবিলাক আপডেট দি যাবলৈ চেষ্টা কৰিম ধন্যবাদ